নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ আজি উপস্থিত হৈছোঁ। আজি আপোনালোকক দেখাব বিচাৰিছোঁ কেনেকৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নোযোৱাকৈ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইতিমধ্যে আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন সেৱা আৰম্ভ হৈ গৈছে, গতিকে আপোনালোকে ভিডিঅ'টোত শেষলৈকে চাই থাকিব। ষ্টেপ বাই ষ্টেপ আপোনালোকক ভিডিঅ'টোত জনোৱা আছে। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় এটা লাইক কৰি দিব, কমেণ্ট কৰি পেলাই নিশ্চয় জনাই দিব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে। আৰু যদি প্ৰথমবাৰৰ কাৰণে চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল বটনটো প্ৰেছ কৰাৰ লগে লগে অল প্ৰেছ কৰিব, যাতে আপোনালোকে নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক পাই থাকিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুসকল। প্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো আপোনালোকে ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত অকল আপোনালোকে টাইপ কৰিব employment.assam.gov.in টাইপ কৰিব। টাইপ কৰাৰ পিছত প্ৰথম যিটো অপশ্যন আহিছে আপোনাৰ ৰেজিষ্টাৰ অফ মাই নেম ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, এইটোত আপোনালোকে ক্লিক নকৰিব। ডাইৰেক্ট আপোনালোকে ARTPS গভৰ্ণমেণ্ট অফ আছাম যিটো তলত লিংক দিয়া আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এটা নতুন পেজ খোল খাই গৈছে, গভৰ্ণমেণ্ট অফ আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ, এইটো আপোনালোকৰ অপশ্যন আহি গৈছে। ইয়াতে ওপৰত যিটো আপোনাৰ লগ ইন এণ্ড ৰেজিষ্টাৰ, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে অকল লগ ইনৰ কাৰণে অপশ্যন আছে, ইয়াতে ৰেজিষ্টাৰৰ কাৰণে অপশ্যনটো অহা নাই। গতিকে আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই আপোনাৰ তললৈ যাব। ইয়াতে আপোনাক দেখুৱাইছে এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড, আপোনালোকে অকল আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এপ্লাই উইদাউট আধাৰ এইটো এটা অপশ্যন আছে, কিন্তু আপোনালোকে আধাৰ নোহোৱাকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যিটো অফিচ আছে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ, তাতে আপোনালোকে যাব লাগিব। তাৰপিছত আপোনালোকে তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ তলত ডিটেইলছ আপোনাৰ আহি গৈছে। এতিয়া প্ৰথমতে আপোনাৰ ফুল নেমটো ইয়াতে আপোনালোকে টাইপ কৰি দিব। ফুল নেমটো টাইপ কৰাৰ পিছত আপোনাৰ ইমেইল ID লিখি দিব, মোবাইল নম্বৰটো এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে এটা ষ্ট্ৰং পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব। ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব, ষ্টেট কোনটো ৰাজ্য হয়। ষ্টেটটো চিলেক্ট কৰাৰ পিছত তলত যিটো কেপচা কোড দিয়া আছে, কেপচা কোডটো ইয়াতে আপোনালোকে এণ্টাৰ কৰি পেলাই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ এইটো ভেৰিফিকেশ্যন এটা OTP আহিব। OTPটো টাইপ কৰাৰ পিছতে আপোনালোকে ভেলিডেটত ক্লিক কৰি দিব। OTPটো টাইপ কৰি পেলাই আপোনালোকে ভেলিডেট কৰাৰ পিছত আপোনাৰ আহিছে ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড অন https://rtps.assam.gov.in/services. Your mobile number has been verified successfully. Please verify your email using your verification link. Please link to the application using your mobile number and password OTP. এতিয়া আপোনালোকৰ ইমেইল আইডিটো আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে যিটো ইমেইল ID আপোনালোকে দিছিলে সেইটো ইমেইল ID এটা লিংক দিয়া আছে, লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে ভেৰিফাই কৰি ল'ব লাগিব। এতিয়া আপোনালোকে ইমেইল আইডিটো ওপেন কৰি ল'ব। ইমেইল আইডিটো ওপেন কৰাৰ পিছত এতিয়া আপোনালোকৰ চাইছে এটা ইমেইল লিংক আপোনালোকে পাই গৈছে, যিটো লিংক দিয়া আছে আপোনালোকে লিংকটোত ক্লিক কৰিব। rtps.assam.gov.in এইটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ দেখুৱাইছে ইমেইল ভেৰিফিকেশ্যন ছাকচেছফুল, ইয়ৰ ইমেইল হেজ বিন ভেৰিফাইড ছাকচেছফুলি এণ্ড ইয়ৰ একাউণ্ট ইজ এক্টিভেট। এতিয়া আপোনালোকে লগ ইনটোত গৈ পেলাই আপোনালোকে লগ ইন কৰিব পাৰিব। লগ ইনত ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাই গৈছে, ৰাইট টু পাব্লিক ছাৰ্ভিচেছ। প্ৰথমতে আপোনাৰ নামটো দেখুৱাইছে, লগ ইন আছে আৰু আপোনাৰ গাইডলাইন যিখিনি আছে গাইডলাইনখিনি আপোনালোকে সমস্ত গাইডলাইনখিনি ভালদৰে পঢ়ি যাব। আৰু 14 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীসকলে ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু আপোনালোকক ডকুমেণ্টছ কি দৰকাৰ হ'ব, এজ প্ৰুফৰ কাৰণে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট কাৰ্ডখন লাগিব পাৰে, আপোনাৰ স্কুল চাৰ্টিফিকেট এখন আপোনালোকে দিব পাৰে। আৰু ৰেচিডেঞ্চিৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডখন দিব, কোৱালিফিকেশ্যন চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেটটো দিব লাগিব, মাৰ্কশ্বিটটো দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব। যদি ডিছেবিলিটি হয় ডিছেবিলিটিৰ চাৰ্টিফিকেটটো দিব লাগিব। আৰু যদি আপোনাৰ কোনো এক্সট্ৰা এক্সপিৰিয়েঞ্চ আছে আপোনালোকে চাৰ্টিফিকেটটো দি দিব। আৰু যিবিলাক আপোনালোকৰ ষ্টাৰ মাৰ্ক থাকে সেইটো আপোনালোকে মেণ্ডেটৰী ফিল আপ কৰিব লাগিব। গতিকে তললৈ আহিব, আধাৰ ডিটেইলছ আপোনাৰ আহিছে। আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো প্ৰথমতে টাইপ কৰি লিখি দিব। লিখাৰ পিছত আপোনাৰ ষ্টেট ৰাজ্যখন চিলেক্ট কৰাই ল'ব, অসম। তাৰপিছত ফুল নেম, আধাৰ কাৰ্ডত যিটো নাম লিখা আছে সেইটো লিখিব। লিখাৰ পিছত ৰেজিষ্ট্ৰেশ্যন ডেট কেতিয়া হৈছিলে সেইটো লিখিব। লিখাৰ পিছত আপোনালোকে এপ্লিকেণ্ট ডিটেইলছত আপোনাৰ নামটো সম্পূৰ্ণকৈ লিখিব। আৰু মেল নে ফিমেল আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰাই ল'ব। চিলেক্ট কৰাৰ পিছত মোবাইল নাম্বাৰ, ইমেইল ID আৰু ফাদাৰ্ছ নেমটো লিখি পেলাই
তলত আহিছে পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে এখন পাছপৰ্ট সাইজ ফটো আপলোড কৰাই দিব তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম গাৰ্জেন নেম টাইপ কৰিব আৰু আপোনালোকৰ জন্মৰ তাৰিখটো আপোনালোকে চিলেক্ট কৰাই ল'ব মাকৰ নামটো লিখিব তাৰপিছত কাষ্ট কি হয় আপোনালোকে চিলেক্ট কৰাই ল'ব জেনেৰেল হয় নে আপোনাৰ OBC হয় চিলেক্ট কৰাৰ পিছত আপোনাৰ যদি বিবাহিত হয় তেতিয়াহ'লে আপোনালোকে হাজবেণ্ডৰ নামটো লিখিব আৰু আপোনালোকে ইকনমিকেলি উইকাৰ সেক্টৰ এইটো আপোনালোকে ইয়েছ কৰাই দিব ইয়েছ কৰাৰ পিছত আপোনাৰ কন্টেক্ট নম্বৰ লিখিব যদি আপোনালোকে এক্স সাৰ্ভিসমেন হয় তেতিয়াহ'লে আপোনালোকে ইয়েছ কৰাই দিব ইয়েছ কৰিলে আপোনাৰ তিনিটা অপচন আহিছে এয়াৰ ফোৰ্স আৰ্মি নেভি কোনটোত হয় আপোনালোকে চিলেক্ট কৰাই ল'ব যদি এক্স সাৰ্ভিসমেন আপোনালোকে নহয় তেতিয়াহ'লে অকল নো চিলেক্ট কৰাই ল'ব নো চিলেক্ট কৰাৰ পিছত আপোনাৰ আহিছে ইমেইল আইডি টো লিখি পেলাই আপোনালোকে ৰিলিজন যেটো আছে হেতু সিলেক্ট কৰাই ল'ব সিলেক্ট কৰাৰ পিছত আপোনাৰ মেৰিটেল ষ্টেটাস যেটো আছে আপোনাৰ মেৰিট হয় নে সিঙ্গেল হয় হেতু সিলেক্ট কৰাই ল'ব সিলেক্ট কৰাৰ পিছত আপোনাৰ অকুপেশন কি হয় বিশেষকৈ আপোনালোকৰ ষ্টুডেন্ট বেছি থাকে আপোনালোকৰ যেটো হয় হেতু সিলেক্ট কৰাই ল'ব মই ষ্টুডেন্ট সিলেক্ট কৰাই দিছো তাৰ পিছতে আপোনাৰ আহিছে ইউনিক আইডেন্টিফিকেশন টাইপ ইয়াতে আপোনাৰ আহিছে ড্ৰাইভিং লাইসেন্স পাসপোৰ্ট আপোনাৰ ভোটাৰ আইডেন্টিটি কাৰ্ড আপোনালোকৰ ভোটাৰ আইডেন্টিটি কাৰ্ডটো আপোনাৰ সিম্পল হয় হেতু সিলেক্ট কৰাই ল'ব ইয়াতে আপোনাৰ অকুপেশন টাইপটো লিখিব লিখাৰ পিছত আপোনাৰ ইউনিক আইডেন্টিফিকেশন নাম্বাৰটো ইয়াতে টাইপ কৰিবলৈ লিখি দিব লিখাৰ পিছত আপোনাৰ প্ৰমিনেন্ট আইডেন্টিফিকেশন মাৰ্ক যদি আপোনাৰ গাত কোনো চিনাক্তকৰণৰ চিহ্ন থাকে হেতু আপোনালোকে লিখি দিব এইটো আপোনাৰ ম্যান্ডেটৰি হয় তাৰ পিছত আপোনাৰ ফিজিক্যাল এট্ৰিবিউটছ যেটো আছে হাইটটো লিখিব ওয়েটটো লিখিব আইসাইট লিখিব চেষ্টটো কিমান আছে হেতু লিখিব আৰু যদি আপোনাৰ কোনো ডিসেবিলিটি থাকে হেতু তেতিয়াহ'লে আপোনালোকে ইয়েছ কৰিব লাগিব বিশেষকৈ আপোনালোকে নো সিলেক্ট কৰি ৰাখিব এতিয়া আপোনাৰ তলত আহিছে এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছ আপনার হাইয়েস্ট এডুকেশন লেভেল টু সিলেক্ট কৰাই ল'ব আপনার হাইয়েস্ট এক্সামিনেশন পাস যেটো আছে হেতু সিলেক্ট কৰাই ল'ব তাৰ পিছত আদাৰ এক্সামিনেশন পাসটো আপোনালোকে টাইপ কৰি পেলে লিখি দিব তাৰ পিছতে আহিছে আপোনাৰ আদাৰ কোৱালিফিকেশন ট্ৰেইনিং এণ্ড কোৰ্স যদি আপোনাৰ আদাৰ কোৱালিফিকেশন আছে তেতিয়াহ'লে আপোনাৰ সাৰ্টিফিকেট টাইমটো লিখিব ইস্যু বাই আপোনালোকে কোনটো ইনষ্টিটিউটে কৰিছে হেতু লিখিব তাৰ পিছত ডিউৰেচন কিমান দিনৰ কাৰণে আপোনাৰ আছে 1 মাহৰ 2 মাহৰ কিমান আছে হেতু সিলেক্ট কৰাব ডেট অফ পাসিং আপোনালোকৰ ডেটটো লিখি দিব লিখাৰ পিছত আপোনাৰ স্কিল কোৱালিফিকেশন আপোনাৰ যদি কোনো এক্সামিনেশন ডিপ্লোমা সাৰ্টিফিকেট আছে হেতু লিখি দিব সেক্টৰ কোনটোত আপুনি পাইছে হেতু সিলেক্ট কৰিব জব বা কোৰ্স আপুনি কোনটোত কৰিছে ডিউৰেচন সাৰ্টিফিকেট আইডি হেতু লিখিব এংগেজমেন্ট লিখিব এতিয়া আপোনাৰ তলত আহিছে আপোনাৰ টোটাল ওয়ার্ক এক্সপেৰিয়েন্স কিমান বছৰ কিমান মাহ আছে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে লিখি দিব তলত আহিছে আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু যদি আপোনালোকে গাঁও অঞ্চলৰ হয় তেতিয়াহ'লে গাঁওখনৰ নামটো লিখি দিব নেম অফ দা হাউসত যদি আপোনাৰ চহৰ অঞ্চল হয় এপাৰ্টমেন্টৰ নামটো লিখি দিব তাৰ পিছত আপোনাৰ হাউস নম্বৰ লিখিব হাউস নম্বৰ লিখাৰ পিছত বিল্ডিং নেম বা ব্লক নম্বৰটো আছে এড্ৰেছ লোকেলিটিটো লিখিব লিখাৰ পিছত আপোনাৰ ভিলেজ টাউন ওয়াৰ্ড সিটি কোনটো হয় লিখি দিব পোষ্ট অফিস লিখিব পুলিশ ষ্টেচন পিন কোড তাৰ পিছত আপোনাৰ সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত সাব ডিভিজন কি পৰে হেতু আপোনালোকে সিলেক্ট কৰাই ল'ব তাৰ পিছত আপোনাৰ ৰেভিনিউ সাৰ্কেল কিন্তু পৰে আপোনালোকে সিলেক্ট কৰাব যদি আপোনাৰ চহৰ অঞ্চলৰ হয় আপোনালোকে আৰবান সিলেক্ট কৰাই দিব যদি আপোনালোকে গাঁও অঞ্চলৰ হয় তেতিয়াহ'লে ৰুৰেলটো আপোনালোকে সিলেক্ট কৰাব কমিউনিকেশ্যন এড্ৰেছ যেটো আছে যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছৰ হৈতে একে হয় তেতিয়াহ'লে আপোনালোকে ইয়েছ টু সিলেক্ট কৰাই দিব যদি আপোনাৰ নহয় তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি পুনৰ আপোনালোকে ফিল আপ কৰিব লাগিব গতিকে আপোনালোকে ইয়েছ টু সিলেক্ট কৰাই ল'ব সিলেক্ট কৰাৰ পিছত আপোনাৰ তলত আহিছে জব প্ৰিফাৰেন্স কি স্কিলছ আপুনি কেনেকুৱা ধৰণৰ জব কৰিব বিচাৰে আপোনালোকে টাইপ কৰিবলৈ লিখি দিব এতিয়া তলত অপচন আহিছে আপোনাৰ ল্যাঙ্গুৱেজ নন প্ৰথমতে আপোনালোকে ভাষাটো লিখিব আপোনালোকে ভাষাটো অকল পঢ়িব পাৰে লিখিব পাৰে ক'ব পাৰে আপোনালোকে তিনিটা অপচন দিয়া আছে ইয়াতে তিনিটা অপচন আপোনালোকে সিলেক্ট কৰিব আৰু তলত যদি আপোনালোকে এড কৰিব বিচাৰে প্লাছটোত সিলেক্ট কৰিব প্লাছটোত সিলেক্ট কৰি পেলাই আপোনালোকে ভাষাটো লিখি যাব লিখি পেলাই আপোনালোকে যেটো পঢ়িব পাৰে ক'ব পাৰে বা আপোনালোকে লিখিব পাৰে হেতু টাইপ কৰি পেলাই ইয়াতে টিক মাৰ্কটো দি দিব এতিয়া তলত আহিছে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসটো আপোনাৰ কোনটো পৰে হেতু আপোনালোকে সিলেক্ট কৰাই দিব সিলেক্ট কৰাৰ পিছত ৰেনুৱেল ডেটটো আহি যাব ইয়াৰ তলত আহিছে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসটো কোনটো হয় সিলেক্ট কৰাই ল'ব তলত আহিছে আপোনাৰ ডিক্লাৰেশনটো আপোনালোকে ভালদৰে পঢ়ি চাব পঢ়ি চোৱাৰ পিছত আপোনালোকে তললৈ যাব তললৈ যোৱাৰ পিছত আই এগ্ৰি যেটো আছে এইটো আপোনালোকে সিলেক্ট কৰাই ল'ব তাৰ পিছত আপোনালোকৰ বগা কাগজত এটা সিগনেচাৰ কৰি পেলাই আপোনালোকে আপলোড কৰাই দিব আপলোড কৰাৰ পিছত যেটো আপোনাৰ ভেৰিফিকেশন কোড দিয়া আছে কোডটো নম্বৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব
তাৰ পিছতে আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লাই হৈ গৈছে গতিকে বন্ধুসকল আপোনালোকে এনেকৈ সাবমিট কৰি প্লে এপ্লাই কৰি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব গতিকে যদি আজি ভিডিওটো ভাল লাগিছে তেতিয়াহলে আপোনালোকে এটা লাইক কৰি দিব কমেন্ট কৰি প্লে নিশ্চয় জনাই দিব আপোনালোকে ভিডিওটো কেনেকুৱা পাইছে আৰু যদি প্ৰথমবাৰৰ কাৰণে চেনেলটো আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল বটনটো প্ৰেছ কৰাৰ লগতে অল প্ৰেছ কৰিব যাতে আপোনালোকে নতুন নতুন ভিডিও নটিফিকেশন বিলাক পাই থাকিব পাৰে গতিকে আজিলৈ মানে বন্ধুসকল ধন্যবাদ